কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। বলক আজি ব্লগটো ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ। এতিয়া বাজে 2টা। মই উঠিলোঁ আৰু মানে টোপনি গৈছিলোঁ আজি জল্দি, তো ভাবিলোঁ এতিয়া ব্লগটো ষ্টাৰ্ট কৰোঁ, যিহেতু এতিয়া টাইম হ'ল আৰু চেহেৰি বনাবৰ কাৰণে। তো এতিয়া যাওঁ আৰু ভাতটো বনাই আহোঁ। তো গোটেই দিন কি কৰোঁ চব দেখাই থাকিম। আশা কৰোঁ সকলোৱে ব্লগটো ভাল পাব। বাৰু এতিয়া মোৰ টোপনি লাগি আছে, যিয়ে নহওক আগতে মই ভাতটো বনাই আহোঁ, পিছত পাইছোঁ আৰু গোটেই দিন কি কৰোঁ চব দেখাই থাকিম। আশা কৰোঁ সকলোৱে ভাল পাব মোৰ ব্লগটো, আৰু ভাত পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। তো এতিয়া মৰ্ণিং হ'ল আৰু উঠিলোঁ অলপ আগতেই। মানে ব্লগটো ষ্টাৰ্ট কৰা নাছিলোঁ দিনত, গাটো অলপ বেয়া লাগি আছিলে। তো এতিয়া কাম চাম কিছুমান আছিলে কৰিলোঁ, ভাবিলোঁ ব্লগটো এতিয়া ষ্টাৰ্ট কৰোঁ। আৰু এতিয়া যাওঁ গৈ খানা চানা কিছুমান বনাব লাগে বনাওঁ। আৰু আজি তেনেকৈ একো কৰাও নাই, সেইটো কাৰণে দেখাব পৰা নাই। ব্লগটো ষ্টাৰ্ট কৰিছোঁ অলপ দেৰিকৈ দিনত। তো এতিয়া যাওঁ আৰু চিফটাৰ বনাবৰ কাৰণে যি প্ৰিপাৰেশ্যন কৰিব লাগে এইবিলাক কৰোঁগৈ। তো আজি তেনেকৈ একো কৰা নাই বাৰু, সেইটো কাৰণে দেখুওৱা নাই। তো এতিয়া যি কৰোঁ সেইটোৱে দেখাই থাকিম। বলক এতিয়া বনাব লৈছোঁ। এতিয়া এইফালে তৰমুজ, আঙুৰ, খেজুৰ এইবোৰ ওলাই লৈছোঁ। তৰমুজটো কাটি লৈছোঁ আৰু ফল চল আছে, পিছত ওলাম বাৰু সেইবোৰ। এইফালে মই বনাবৰ কাৰণে হেৰি কৰি আছোঁ, পিঁয়াজখিনি ভাজি লৈ আছোঁ। মোৰ চিকেন বনোৱা হৈ গ'ল, এতিয়া অলপ পানী দিম আৰু ৰেডি হৈ গ'ল। এতিয়া বাকী আৰু কিবা কিবি বনাই আছোঁ। তো সেইবোৰে আজি মানে ভালকৈ ভিডিঅ' কৰিব পৰা নাই। একচুৱেলি মই বহুত বেছি বিজি আছিলোঁ, ভিডিঅ' কৰিবলৈ টাইমিং পোৱা নাই। তো এতিয়া ৰাতি 10টামান হৈছে, এতিয়া মই ভিডিঅ'টো কণ্টিনিউ কৰি আছোঁ। একচুৱেলি কাম আছিলোঁ, গোটেই দিন বহুত কাম কৰিলোঁ। তো ভিডিঅ' যে কৰিম সেইটো মাথাতে নাছিলে। তো ইফতাৰ টাইমততো অলপ কৰিছিলোঁ ভিডিঅ', গোটেই দিন কাম চাম কৰিলোঁ, গাটো বেয়া লাগি আছিলে, ৰাতিও কাম কৰি আছিলোঁ। জাষ্ট মই ফ্ৰী হৈছোঁ, ফ্ৰী হৈ অলপ ফ্ৰেছ হ'লোঁ আৰু এতিয়া। তো ভাবিলোঁ ব্লগটো ইয়াতে শেষ কৰোঁ, যিহেতু আজি এনেকৈ একো দেখাব পৰা নাই, মানে কামতে বিজি হৈ গৈছিলোঁ। ভিডিঅ' কৰিম যে মোৰ মাথাতে নাছিলে। তো যিয়ে নহওক আজি যিমান পাৰিছোঁ মই ভিডিঅ' বাৰু কৰিছোঁ। নেক্সট ব্লগত লগ পাই আছোঁ। তো আশা কৰোঁ ভাল পাব, আৰু নেক্সট ব্লগত লগ পাম। বাই বাই।